বৰ্তমান আজি আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও। মোৰ হৈছে যোৱাকালিৰ পৰা ধোঁৱাধাৰ জ্বৰ আৰু ভয়টো হৈছে ক'ভিডৰ। ভাবিছোঁ এবাৰ ঘৰলৈ যাওঁ, নগাঁৱলৈ গৈ পেলাই এবাৰ চেকআপটো কৰাই লওঁ, কৰাই পেলাই চাওঁ কি হয়। মই বাৰু বাইক লৈ নাযাওঁ নগাঁৱলৈ, আগতে এনেই বাইক লৈ যাওঁ। আজি পাপা কিবা কামত গুৱাহাটী আহিব লগা হৈছিল, তো ভালেই হ'ল চান্সটো, সেইটো চান্সতে পাপাৰ লগত ঘৰত গৈ দিওঁ। গৰম পানী খাই থাকিবলগীয়া হৈছে, পাৰিলে আপোনালোকেও গৰম পানী খোৱা কৰক। কথা সুস্থ হৈ পাতি আছোঁ, কিন্তু গা এনেকুৱা গৰম হৈ আছে, কণী এটা যদি ভাঙি পেলাই দিয়ে অমলেট হৈ যাব। পূজাৰ আগত মই ক'ভিড টেষ্ট কৰালোঁ এবাৰ, তাত নিগেটিভে আহিছে। আই হোপ এই জ্বৰটো মানে ক'ভিডৰ একো চিমটমছ নহ'লেই হৈছে। আই হোপ নহয়, কাৰণ খালি গাটোৱে গৰম, বেলেগ একো হেৰি হৈ থকা নাই। আৰু ভাইয়া মোৰ বেগ হৈছে পেকিং, বেছি বস্তু নিনো, অলপ কেইটামান বস্তু লৈ যাম, কাৰণ আহিমেই আৰু 2 এদিনত ভাল কৰি। পৰহি ৰাতি মিৰ্জাপুৰ চালোঁ, গোটেই ছিজন শেষ কৰিলোঁ ৰাতিপুৱা 6টা বাজিলে শুওঁতে। সেইটোৱে চাগে মিৰ্জাপুৰ ইফেক্ট। আৰু মিৰ্জাপুৰখন চাই পেলাই মোৰ আজিকালি কেৰেক্টাৰবোৰ মিৰ্জাপুৰৰ কেৰেক্টাৰবিলাকৰ নিচিনা হৈ গ'ল। মানে হিন্দী মে আবে চালে নকওঁ বাৰু, ভূতটো থাকিব কেইদিনমানৰ কাৰণে, তাৰপিছত নিজেই নামি যাব, মানে ডাইলগৰ ভূতটো। আজি গোটেই টাইমখিনি আপোনালোকক বেমাৰৰ কথা গাই গাই মই ব'ৰ নকৰোঁ, ঠিক আছে। পূজাত এটা ঠাইলৈ গৈছিলোঁ নগাঁৱত, আজি ভাবিছোঁ আপোনালোকক সেই ঠাইটোলৈ এবাৰ লৈ যাওঁ। মানে বহুত মানুহ হয়তো সেই ঠাইটোলৈ যোৱা নাই, আমাৰ নগাঁওবাসী ৰাইজটো গৈছে, গুৱাহাটীৰ বহুত মানুহ গৈছে, বাট কিছুমান এনেকুৱা মানুহ আছে যি সেই জেগাটোলৈ যোৱা নাই। এইটো জেলেপি খাওঁ আৰু 2 এষাৰ কথা পাতোঁ আৰু এটা জেগালৈ লৈ যাওঁ ব'লক। মন্দিৰটোত যোৱা কিন্তু মোক ভইচ অভাৰহে থাকিব, মানুহটোৱে কথা কৈ নাথাকোঁ, কাৰণ তাত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল আৰু এইবিলাক আৱাজ কৰি আছিল। তাত মই কথা কৈ একো ক'ব পৰা নাই। একদম ঘিত বনোৱা জেলেপি 100 দিলে, গোটেইসোপা খাব নোৱাৰোঁ, কিন্তু খুব ভাল পাওঁ। নৱমীৰ দিনাখন ঘৰৰ পৰা ওলাই মাৰ অফিচৰ মানুহ এজনৰ তাত আৰতি আছিল। আৰতি হৈ গ'ল অলপ আগতে, ভোগ খাই কৰি আমি এতিয়া বাহিৰত অলপ আহিছোঁ। ভিতৰত বহুত গৰম যজ্ঞ হৈ আছে, একদম পূৰা ধোঁৱা হৈ আছে। বাহিৰত আহি গ'লোঁ। আৰতি কৰি পেলাই সেই ছাইডটোতে মহামৃত্যুঞ্জয় মন্দিৰ পৰে নগাঁৱত। ব'লক সেই জেগাটো দি লুংলুঙীয়া ৰাস্তাত দি, মানে লুংলুঙীয়া নহয়, ভাল ৰাস্তা, ডাঙৰ ৰাস্তা, পথাৰৰ মাজত পাকা ৰাস্তা, মজা বাছ। ব'লক সেইটো ছাইড দি যাওঁ আৰু দৰ্শন কৰোঁ আমাৰ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ। উচ্চতা হৈছে 126 ফিট আৰু ই হৈছে এছিয়াৰ চবতছে ডাঙৰ শিৱলিংগ থকা শিৱ মন্দিৰ। ধেমালি কথা, তাকো আমাৰ নগাঁৱত, হোম টাউন। এইটো হৈছে মন্দিৰৰ এণ্ট্ৰেঞ্চ, আৰু এইপিনেদি আমি সোমাই পেলাই প্ৰথমতে বাকী একো চোৱা নাই, খালি মন্দিৰটো চাই পেলাই ৰখি আছোঁ। মাই গড, ইমান ডাঙৰ বস্তুটো অসমত আজিলৈকে দেখা নাছিলোঁ।
চ' বলক মন্দিৰটো এতিয়া কনষ্ট্ৰাকশ্যনখিনি এবাৰ চাই লওঁ ওপৰত এতিয়াও কনষ্ট্ৰাকশ্যন চলি আছে অলমষ্ট 90% কাম হৈছে আৰু 10% মান বাকী আছে মানে 85% মান বাকী আছে আৰু এৰিয়াটো চাই লওঁ এইটো কিমানখিনি এৰিয়া কাভাৰ কৰে মন্দিৰৰ চাৰিওফালটোৱে এতিয়া বলক আপুনি চিৰিৰ তলত এটা মন্দিৰৰ শিৱলিংগ এটা আছে চ' সেইটো চাওঁগৈ এবাৰ তাত আমি ভোগ চোগ খালোঁ আৰু সেইটোৱেই মেইন হৈছে মন্দিৰৰ মানে কেন্দ্ৰবিন্দু ক'ব গ'লে মই বনাই থাকোঁতে এবাৰ গৈছিলোঁ তেতিয়া ব্লগ চগ বনোৱা হোৱা নাছিলে বাট এতিয়া যেতিয়া কমপ্লিট হ'ল এতিয়া গৈ মানে কি ক'ম কি ভাল লাগিছে আৰু জেগাটো পৰিৱেশটো নহয় কি ধুনীয়া পথাৰৰ মাজত এনেও পথাৰৰ মাজত কিবা এটা থাকিলে বোলে আপোনাৰ ফাৰ্ম হাউচ এটা আছে বোলে আপোনাৰ পথাৰৰ মাজত কিবা বিচাৰি কৰি থৈ দিছে তাৰ মাজতে বহি ভাল লাগে মানে পথাৰত গৈ পেলাই বহা পথাৰৰ এটা সুবাসেই বেলেগ একদম প্ৰীতিৰ সুবাস একদম আই হোপ আপোনালোকৰ মোৰ লগত মৃত্যুঞ্জয় মন্দিৰ চাই পেলাই ভাল লাগিলে মোৰো দেখুৱাই বহুত ভাল লাগিলে আৰু এতিয়া পাপা আহি আছে পাবহে এতিয়া মোৰ যাব টাইম হৈ গ'ল চ' বাই বাই কেইদিনমান পিছত লগ পাম এতিয়া মই গৈ আছোঁ গুৱাহাটীৰ পৰা নগাঁৱলৈকে চ' বাই বাই भैया जी का गमछा रहेगा